আইও মোৰ টিকুজনী কিউটিজনী ইমান মৰম লাগে তোমাক হয় কিউটি পায় মই চিনু মুনু দুষ্ট আজি আমি ইভিনিং ৱাকত যাম হ'ব হ'ব ক'ত দেহা আৰে তুমি তুমি টিকুৰ লগত খেলি আছা মা চোৱা না টিকুজনী যে ইমান কিউট আৰু আজিকালি বৈদ্য স্মাৰ্ট হৈছে মোক প্ৰত্যেকটো কথা মানে তাই এই কুকুৰবোৰতো তেনেকুৱাই সিহঁতক যদি তুমি মৰম দিয়া উল্টাই সিহঁতেও তোমাক মৰম দিব সেইকাৰণেতো কুকুৰবোৰক প্ৰভু ভক্ত বুলি কয় মা মই তোমাক কিমান দিন কৈছোঁ টিকুক কুকুৰ বুলি নামাতিবলৈ পাহৰিয়ে থাকোঁ নহয় বাৰে বাৰে একেটা ভুলকে কৰোঁ এইবাৰ বাৰু নকওঁ দিয়া পিছে তোমাক মই এই লিষ্টখনহে দিবলৈ আহিছিলোঁ কিহৰ লিষ্ট এই টিকুৰ খোৱা খাদ্য নাইকিয়া হৈছে নহয় হয় নেকি তাইৰ আকৌ খাদ্যবিলাক ক'ৰ পৰা তুমি আনা আমিতো নাজানো তাইৰ খাদ্যবিলাক জানো য'তে ত'তে পায় নাপায় আৰু আমাৰ টিকুক আমি ব্ৰেণ্ডেড খাদ্যহে খুৱাম যি টি খাদ্য কিয় নোখোৱাম দিয়া লিষ্টখন মই আবেলি টিকুৰ লগত গৈ বজাৰৰ পৰা বস্তুখিনি লৈ আহিমগৈ হ'ব দিয়া আমি বজাৰলৈ যাম আবেলি হয়নে নাই বহুত ভাল লাগিব কলিং বেলটো এইটো এইডাল খাইডাল শইকীয়া 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 আপোনালোকৰ কুকুৰটো কিয় খুলি ৰাখিছে হে এই কুকুৰে মনে মনে থাক শইকীয়া এইবিলাক বান্ধি থ'ব লাগে হে বৰ ভয় লাগে শইকীয়া কি হ'ল টিকু সিমান কেলে ভুকি আছা আহা হে ৰাভন্তি এই কুকুৰটো অলপ বান্ধি থোৱাচোন অথনিৰ পৰা ভোক ভোকাই আছে হে হাউ ডেয়াৰ ইউ আপুনি টিকুক কুকুৰ বুলি মাতিছে যে সেই কুকুৰটোক আকৌ কুকুৰ বুলি নামাতি কি বুলি মাতিম আপুনি মেনাৰ্ছ বোলা বস্তুটো নাজানে নেকি হা আইও মোৰ টিকু তোমাক কুকুৰ বুলি মাতিলে একো নহয় দিয়া অভদ্ৰ মানুহ চব মইহে তোমাক ইমান মৰম কৰোঁ ন মোৰ কিউটিজনী বৰুৱা বাহিৰতে ৰ'ল কিয় আহক আহক ভিতৰলৈ আহক পাপা তোমাৰ ফ্ৰেণ্ডছবিলাক ইমান মেনাৰলেছ নে বেছিক মেনাৰ্ছে নাজানে মানে আহক আহক বৰুৱা আহক একো নহয় আহক 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 বৰুৱা আহক বহক না বহক বেয়া চাই নাপাব বুজিছেনে বৰুৱা আচলতে টিকু আমাৰ এই ঘৰখনলৈ অহাৰ পৰা মাইনাই তাইক কোনোদিন কুকুৰ বুলি ব্যৱহাৰেই কৰা নাই তাইক সদায় নিজৰ ভনীৰ দৰে ব্যৱহাৰ কৰি আহিছে আৰু মাক আৰু মই যদি কেতিয়াবা কুকুৰ বুলি কওঁ তাই যিহে খং শইকীয়া মই আকৌ এইবিলাক সেই নীতি নিয়ম নাজানো নহয় বোপাই মই সেই বাৰাণ্ডাত তোমাক সোমাওঁতে তোমাৰ সেই কুকুৰটোৱে মানে টিকুৱে তোমাৰ যি ভুকভুকনি দিলে পুৰা ভয় লাগি গৈছিল হে তোমাৰ একেবাৰে অৱস্থা বেয়া হৈ গৈছিল এই কাম এটা কৰিব নোৱাৰা কি বান্ধি ৰাখিব নোৱাৰা কোনোবা দেখোন এদিনীয়া মানুহ আহিলে তোমাক সেই চুই দিব দেখোন কি কথা কয় হে বৰুৱা সাধ্য আছে তাইক বান্ধি ৰাখিব কেতিয়াবা যদি তেনেকুৱা কৰিব লওঁ আমাৰ মাইনাই গোটেই ঘৰখনত তাণ্ডৱৰ সৃষ্টি কৰিব কথা এটা মানে সেইটোহে বাৰু হেৰি বৰুৱা আপুনি মুঠতে বেয়া চাই নাপাব নেপাওঁ কিয় পাম বাৰু এনেকুৱা কিমান কুকুৰ মানে টিকু লগ পাই থাকো নহয় তাকে পাপা মই টিকুক লৈ বজাৰৰ পৰা আহোঁগৈ যোৱা কিন্তু সোনকালে আহিবা হ'ব বাৰু দাদা আপুনি এটা কাম কৰক বস্তুখিনি ইয়াত পেক কৰি পেলাই থৈ দিয়ক মই এই অলপ আগৰ দোকানৰ পৰা এই কাৰণে চিকেন অলপ লৈ আহোঁ ঠিক আছে বাইদেউ ঠিক আছে
বাইদেউ বাইদেউ কিবা এটা দিয়কচোন কিবা এটা দিয়কচোন দাদা চাৰ কিবা এটা দিয়কচোন কেইবাদিনৰ পৰা একোৱে খোৱা নাই ভগৱানে আপোনাক মংগল কৰিব দাদা হ'লনে দাদা বাইদেউ 2 মিনিট ক'ৰ পৰানো আহি চব চালা ভিক্ষাৰী অবিতাই তই গুচি আছোন অবিতাই তই গুচি আহ তোক মাৰিব অবিতাই তই গুচি আহ নুচুবি পিতাই গুচি আহ অবিতাই অবিতাই তই গুচি আহ অবিতাই নুচুবি তই অবিতাই গুচি আহ বা মোকো এপিচ মাংস খাব দিয়া না আজি বহুত দিন ধৰি মই একোৱে খাব পোৱা নাই মোকো এপিচ দিয়াচোন ৰাবিছ আঁতৰ হৈ ইয়াৰ পৰা শুনকচোন বাইদেউ ই মোৰেই ল'ৰা আজি 2 দিন ধৰি মই ইহঁতক একোকে খাব দিব পৰা নাই ইহঁত বহুত কষ্টত আছে বাইদেউ আপুনি যদি লোৱা মাংসৰ পৰা এটুকুৰাও যদি আপুনি ইয়াক দিয়ে ভগৱানে আপোনাক মংগল কৰিব বাইদেউ কি ফটোৱা কথা কৈছ হাত ভৰি থকা মানুহ কাম কৰি খাবলৈ পাৰ এনেকৈ ভিক্ষা খুজি খাবলৈ লাজ নাপাওঁ তহঁতে আৰু মোৰ টিকুলৈ লোৱা মাংস মই তহঁতক কিয় দিম কথা কৈছে চা আমাৰ টিকুৱেহে খাব ন মাংস এই চবক কিয় দিম ব'লা ঘৰলৈ চাওঁ আঁতৰ হ মা আমি মানুহ হৈ কিয়নো জন্ম ল'লোঁ কিয় পিতাই তই কিয় তেনেকৈ কৈছ যদি আমিও কুকুৰ হৈ জন্ম লোৱা হয় আমাক মানুহে কিমান মৰম কৰিলে হয় ভাল ভাল বস্তু খোৱালে হয় মানুহ হৈ জন্ম লোৱাটো ভুল নেকি হ'ব দে পিতাই আমি যাওঁগৈ ব'ল